Hello guys, moi tulikai punorba ako eta notun video loi ahilu bahut din video bonuai nasilu aji bonaisu bahut din mo video eta bolok sun saw kenekwa pai apunleke jonabo aji mo video sai Anj aha epala aha sun epala aha ami fuits khama ha bahir jam bahir khama epale ami khai asu eneke Boy, anse moi istendal nobo laibo istendal amar bida hote no ans edal istend nobo lagibo video koi dia manu nai no nije kora tuana ejeleke kora koribo lagibo efale amar ghor to ekabar me rasta pa hote আৰু এটা ফিচ খাই থাকোঁতে এটা মনত পৰিছে আমাৰ কথা সেইজোপা দেখিছেনে সেইজোপা আমাৰ লিচু গছ ৰ'ব মই ওচৰত দেখাই দিওঁগৈ আমাৰ লিচুজোপা বহুত ভাল হয় এইজোপা লিচু হয় এইবোৰ ফুল ফুলিলে বহুত ভাল লিচু তেজপুৰৰ লিচু জানেই কেনেকুৱা কিমান ভাল তাৰপৰা সঁচ হয় নাৰ্চাৰীৰ পৰা আনি লগাইছিলে বহুত বছৰ হ'ল বাৰু লগোৱাই আমি 5 বছৰমান খালোৱেই 5 বছৰমান খাইছোঁ এজোপা লিচু এতিয়ালৈকে লাগিছে 5 বছৰমান হ'ল লগা ভাল লিচু এজোপা আৰু আছে আমাৰ ঘৰত সেইফালে সেইজোপা হয় আম গছ দিব পাইছে না আমজোপাও বহুত মিঠা সেইজোপাও একেও বহুত মিঠা যোনকেইটা ফ্ৰিজ ঘৰত আছে লগোৱা হৈছে সেইকেইটা বহুত ভাল জাতটো ভাল তাৰপিছত সেইফালে মধুৰি এজোপা আছে দেখা পাইছে নাই সেই ৰাস্তাৰ কাষতে আছে এইজোপা মধুৰিও বহুত ভাল একে ডাঙৰ জাতটো বহুত ভাল হয় সেইজোপা খাবলৈ তেনেকৈ আৰু বেছি মাটি নাই তেনেকেই লগাই থোৱা হৈছে আৰু এইটো আঞ্চ খাইছা গেপছ খাবলৈ বহুত কিমান ভাল পোৱা কৈ দিয়া আকৌ এবাৰ গেপছ খাই বহুত ভাল পায় ৰাতিপুৱা বুলি নাই আৰু গেপছ মোৰ কাণত কিবা এটা ক'ব লৈছে দেই আনছে দেখিছে কি কৈছে প্লেনত উৰি তুমি এবাৰ চবকে কৈ দিয়া আকৌ মোক কাটকৈ তুমি কেমেৰাত কৈ দিয়া চবকে কৈ দিয়া ইমানে কথা কৈছিলে মোক কাণে দেখিছে তাৰ ইচ্ছা কি আছে প্লেনত উঠি গ'ল ক'ত ফটো মাৰিবকৈ গৈ পেলাই ন কালাৰ কৰি ভাল পোৱা ল'ৰাটোৱে য'তে ত'তে কালাৰ কৰি থাকে হয় ন আৰু নতুনকৈ কি শিকিছা দেখাই দিয়া এইফালে আহা ওপৰত বিচনাৰ ওপৰতে উঠাই লৈছে দেই হেৰি টেবুল উঠাই লৈছে আৰু কি নকৰে এইফালে কালি কি নতুনকৈ কি শিকালা কালি ৰাতি কি শিকিছিলা কৈ দিয়া এইখিনি কি শিকিলা কৈ দিয়া ইংলিছ নে হিন্দী হিন্দী চাওঁ কৈ দিয়া আকৌ কোনটো কি এইফালে কৈ দিয়া কোনটো কি শিকিলা কালিৰ পৰা তাক হিন্দী শিকোৱা হৈছে হিন্দী খিনি তাকে কোনটো কি কৈ দিয়াচোন এবাৰ বন্দি কালিৰ পৰা শিকোৱা হৈছে তেওঁলোক লিখিবলৈ পাইছে বাৰু পাকটো দেই কালি শিকাইছোঁহে
এইফালে এতিয়া ভিডিঅ' বনোৱা হোৱা নাছিলে লং ভিডিঅ' তেনেকৈ বনোৱাই নাছিলে আজি ভাবিলোঁ ঘৰতে আছোঁ কি ভাবিছোঁ ঘৰতে আছোঁ বনাওঁ ভিডিঅ' এটা তাকে শ্বৰ্ট ভিডিঅ' কিবা কিবি পালে দি থাকোঁ আৰু তেনেকৈ মই দিব পৰা নাই প্ৰথম এতিয়া চেনেলটো গ্ৰ'থো হ'ব লাগে মই ভাবিয়ে পোৱা নাই কেনেকৈ ভিডিঅ' বনাব লাগে কেইটা তেতিয়া হ'লেও আপোনালোকে মোক আদৰি ল'ব মই কেনেকৈ ভিডিঅ' বনাইছোঁ মই শিকি আছোঁ মই পিছত ভালকৈ দিম আৰু আৰু এতিয়া আমাক আনচাকে মোকে আদৰি ল'ব আমাৰ Momtulikavlog চেনেলটো আমাক আদৰি লওক ধুনীয়াকৈ সেইটোৱে বিচাৰিছোঁ আপোনালোকৰ পৰা বহুত মৰম দিব তুমি এবাৰ কৈ দিয়া মৰম দিয়ক বুলি আমাক মৰম দিয়ক আমিও আপোনাক বহুত ভাল ভিডিঅ' দেখাই থাকিম ন এইটো তলত বহা নাই দেই বেটাকত বহি আছা কোৱা মই ৰুমটো দেখাব নোৱাৰোঁ ৰুমটো মানে বহুত লেতেৰা কৰি থয় ঠিক কৰোঁ হে চব বেয়া কালাৰ পেঞ্চিল ক'ত য'ত পেলাই থৈছে আৰু বিচনাত নেপেলাবা দেই খোৱা বস্তু বিচনাত নেপেলাবা এফালে সি এনেকৈ আছে আৰু ময়ো এতিয়া ভাত বনাই লওঁগৈ আৰু আকৌ লগ পাই থাকিম ভাত বনাব নেদেখুৱা একেবাৰে বনাই মেলা পিছতহে লগ পাম আপোনালোককো দেই দেৰি হ'ব লৰালৰিকৈ ভাতকেইটা বনাই লওঁ এইফালে আহিয়ে থাকোঁ আহা তোমাৰ নতুন কিতাপ আহিছে গধু আছে বহুত নোৱাৰে মই লৈ দিছোঁ বহুত বেছি ইয়াতে খোলাচোন চাওঁ স্কুলৰ কিতাপ আহিলে KG 1ৰ কিতাপ আহি গ'ল KG 1ৰ কিতাপ বাহ দ্বিতীয়টো আছা চাওঁ এতিয়া কিতাপ কেনেকৈ আহিছে চাওঁ লাগি আছে আনচাৰ লাগিছেনে কেনেকুৱা লাগিছে কিতাপ চাওঁ লাগি আছে মাক পাপাক দি দিয়া এতিয়া সেই কিতাপ ওলাই যাব এতিয়া KG 1ত পাইছে বহুত কিতাপ আহিছে বা আহিবই আৰু আহিছে নহয় কেইবাখনো আছে এইখন অসমীয়া নি এইয়া আনছে পাই গ'ল এইখিনি আনছৰ কিতাপ কেনেকুৱা আনছ বহিয়া চাইছানে ৰ'ব মই চাই লওঁ দেই তাৰপৰা আনছৰ কিতাপ পাই ভাল লাগিছেনে বেয়া লাগিছে কোৱাচোন মোৰ হ'লে মাথা গৰম হৈছে ইমানখন পঢ়াব লাগিব এইবাৰ মোৰ হ'লে মাথা গৰম হৈছে কিমানখিনি আছে ভাত খালোঁ আৰু চবকে খোৱালোঁ এতিয়া মই চৰ্টৰ ওপৰত গৈ আছোঁ আপোনালোকৰ লগত কেইটামান কথা পাতিম মোৰ ক'বলগীয়া কথা আছে তাকে ব'লক ভালকৈ বহি মই কথাকেইটা কওঁ আৰু মনটো মানে এনেকুৱা হৈ আছে সুধোৰ মুধোৰ মোৰ কেনেকৈ কৰোঁ কি নকৰোঁ এনেকুৱা টাইপৰ মই হৈ আছে সেইকাৰণে ভাবিছোঁ কথাকেইটা আপোনালোককো শ্বেয়াৰ কৰোঁ যিহেতু মই এটা চেনেলটো খুলিছোঁৱে মই মোৰ কথাবোৰ জনা প্ৰয়োজন আপোনালোকেও সেয়া চৰ্টৰ পৰাই আহি ল'লোঁ কথাবোৰ কম বুলিয়ে মই এইটো চেনেলত কাম কৰিব ষ্টাৰ্ট কৰিছোঁ বেছিদিন হোৱা নাই কিন্তু আজি 20ৰ এমাহ হৈ গ'ল এমাহত মই বহুতখিনিয়ে মৰম পালোঁ এই এমাহতে মোৰ প্ৰায় গোটেইকেইটা ভিডিঅ'তে মই ভিউজ পাই আছোঁ প্ৰায় মই কমকৈ হ'লেও ভিউজ পাই আছোঁ একেবাৰে 0 ভিউজত নাই মই তাকে আপোনালোকে মোক ছাপোৰ্ট কৰক মই মানে ভিডিঅ' এতিয়াই নহয় মই আগতেও মই ভিডিঅ' বনাইছিলোঁ এটা চেনেল আছিলে মোৰ
ইউটিউবত। তাত মই কাম কৰিছিলোঁ, মই সদায় ৰেগুলাৰ নাথাকোঁ আৰু বহুত ছমাহ 2 মাহ 3 মাহ তেনেকৈ গেপছ হৈ যাওঁ। সেইকাৰণে চাগে মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰো নাবাঢ়িলে, গ্ৰথো নহ'ল, মানে ডাউনত আহি গ'ল ভিউজ। তাৰ কাৰণে ভাবিলোঁ নতুনকৈ এইটো চেনেল মই খোলোঁ আৰু ভালকৈ ভিডিঅ' বনাম, ভালকৈ দিম। আৰু এতিয়াও মানে একেই হৈছে ভিডিঅ'। আজিয়ে মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, মানে তেনেকৈ কি ভিডিঅ' বনাম, কেনেকৈ দেখাম কি, মানে এতিয়াও বহুত শিকিব আছে ডাঙৰ ডাঙৰ ব্লগ চেনেলবোৰৰ পৰা চাই পেলাই। চাইছোঁ, যি বুজিছোঁ তেনেকেই বনাবলৈ বিচাৰি আছোঁ। কিমানখিনি দিব পাৰিছোঁ নাই নাজানো। আৰু মই এইবাৰ মানে ইউটিউবত আহিলোঁ যদি মই ভালকৈ কাম কৰিম, ভালকৈ চেনেলটো ওপৰলৈ উঠাই নিব বিচাৰিছোঁ। আপোনালোকে সহায় কৰিব মোক, আৰু তেতিয়াই মই কৰিবলৈও ভাল লাগিব মোৰ। প্ৰত্যেক যিমানে ভিউ পাওক মোৰ ভিউৱাৰ্ছসকলে, আৰু যিমানে মোৰ ভিডিঅ'টোলৈ যায়, ইউটিউবে ৰিকমেণ্ড কৰিলে য'ত অচিনাকি মানুহৰ ওচৰলৈ মোৰ ভিডিঅ'টো যাব। যিসকলে মোৰ ভিডিঅ'টো চাইছে ভালকৈ চাব, এটা হ'লেও লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াই মই উৎসাহ পাম ভিডিঅ' বনাবলৈ। আপোনালোকে সেইটোৱে মই বিচাৰিছোঁ ক'বলৈ। মোৰ চেনেলটো মোক উঠাই নিবলৈ হ'লে মোক আপোনালোকৰ মৰম দৰকাৰ হ'ব। আপোনালোকে মোক সেইকণ সহায় কৰক। মোৰ বহুত ইচ্ছা আছে ইউটিউবত ভালকৈ কাম কৰিবলৈ, তাৰ কাৰণে মোক আপোনালোকৰ সহায় প্ৰয়োজন। মই শিকি যাম, কৰি যাম, কথা দিছোঁ। আপোনালোকে মোক চেনেলটো ছাপোৰ্ট কৰক। ধন্যবাদ।